Hi everyone, ৰাতিপুৱা দাঁত ব্ৰাছ কৰি সদায় মই বাৰীখন এবাৰ চাওগে আৰু শাক-পাচলিবিলাক চাই খুব ভাল লাগে আৰু তেনেকুৱাতে চকু পৰিলে কলথকা পকিলে কলথকা পকাৰ কাৰণে কাটি আনিলো এতিয়া আপোনালোকক দেখুৱাইছো এয়া মৰিচা শাক ইমান ধুনীয়াকৈ বাঢ়িছে আৰু গোটেইবিলাক শাক-পাচলি ধুনীয়া হৈছে আৰু নিজ হাতেৰে কষ্ট কৰি ৰুই চিঙিৰ খোৱাৰ আমেজটোৱে বেলেগ মজাটোৱে বেলেগ আৰু এটা কথা কিন্তু মানিব লাগিব আমাৰ বিবিএফচিলৰ মাটি কিন্তু হসাকৈ বহুত হাৰুৱা নামৰূপৰ মাটিয়ে হাৰুৱা আসলতে আৰু এটো কাৰণে ইমান ধুনীয়াকৈ বাঢ়িছে একোৱে দিয়া নাই তথাপিতো ইমান ধুনীয়া হৈছে শাক-পাচলিবিলাক ৰাতিপুৱা ফ্ৰেছ হৈ থাকে খুব ভাল লাগে চাই মনটো মানে একদম পুৰা ভাল লাগি যায় আৰু তাতে হেউজা বস্তু চাব লাগে বুলি কয় ৰাতিপুৱা তাৰ পাছতে অফিচলৈ বুলি ৰেডি হলো আৰু এয়া ৰেডি হৈছো আৰু লাহেকৈ মই অফিচলৈ যোৱাৰ ভিডিঅ' কেইবাটাও আগতে দিছো এটো কাৰণে ইমান বেছি দেখুৱা নাই আৰু এফালে চশমা নোহাকে ওলাবই নোৱাৰি ইমান ৰ'দ তথাপিতো ঠাণ্ডা যদিও বহুত ৰ'দ আৰু স্কুটি উলিয়াই একদম দুপৰীয়া খানা আপোনালোকক দেখুৱাইছো ভাত দালি ভেন্দি আৰু আলু তাৰ পিছত অকণমান কেপচিকাম আৰু পিয়াজ ভাজি লৈছো তো আজিলৈ আহো বাই বাই